তো হেল্ল' গাইজ, আজিতো আপোনালোকে জানাই পূজাৰ বতৰ। আজি আমাৰ সপ্তমী। তো গাইজ এতিয়া আমি এনেই পূজা যাব আজি নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু চালোঁ এনেই ভাবোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু আমাৰ বেজেৰা পূজা হয় ইয়াত। বেজেৰা পূজাটো কেনেকুৱা হয় মানে আজি মানে পূজা চাব হিচাপত নাযাওঁ, এনেই জাষ্ট যাম আৰু এনেই আড্ডা চাড্ডা মাৰিম আৰু অলপমান তাতে এনেকৈ যাই পেলাই অলপ মানে ধৰক পূজাটো অলপমান দেখুৱাই দিম। মানে ধৰ কি বুলি কয় এইটো গোহাঁইটো দুৰ্গা মাটো দেখাই দিম অলপমান। এনেকৈ চাই কি দোকান ওলাইছে জাষ্ট তেনেকুৱাকৈ দেখাই দিম আৰু ভিডিঅ'টো চাই থাকিব। আৰু এটা লক্ষ্য কৰিছে নাই বডি বডি চাওক আছে নাই কিছু এইবাৰ চাওক হাতত কেনে বনাইছোঁ অলপ কিছু। তো গাইজ ফাইনেলি গাইজ কাপোৰ চাপোৰ পিন্ধিলোঁ। কাপোৰ মানে পূজাৰ কাপোৰ নহয় আৰু এইটো যাবৰৰে কিবা এনে কাপোৰ পিন্ধিছোঁ। এনে মেইন পূজাটো কালিৰ পৰা চামতো সেইকাৰণেতো আজি এনেই আৰু অলপমান এনেই কিবা পিন্ধিলোঁ আৰু ঘৰুৱা কাপোৰ টাইপে কাপোৰ পিন্ধা নাই ইমান যাম বাকী চাই আছোঁ। এতিয়া আমাৰ সেইবাৰ চক পাম আৰু চকত আছে নিশান্ত অৰাংকা নীলমত আছে তোলা যাক লাগি যাম। সেইখিনি আন্ধাৰ কাৰণে কেমেৰাটো অলপ উঠিব পৰা নাই, মোবাইল বেয়া নাই মোৰ কভাৰ কৰিব নোৱাৰিছোঁ সেইকাৰণে মুখ চুখ দেখা নাই আৰু এনেকৈ যাই আছোঁ। এতিয়া চকৰ এণ্ডক লগ পাম আগত লাগি যাম গাইছ। চক পালোঁ আমি এইবিলাক আছে এইবিলাক ফ্ৰেণ্ড যাম যাই পেলাই অলপ আড্ডা মাৰি গুচি দিম। আপোনালোক অলপ মনতো দেখাম আৰু মানে ধৰ দুৰ্গা মাত দেখাম। তো গাইছ আমি যাই আছোঁ, আমি এতিয়া যাই আছোঁ বেজেৰা। আপোনালোকতো কৈছোঁ বাকীখিনি যাই পেলাই আমি ভিডিঅ'খিনি দেখাম আৰু ফাইনেলি আহি পালোঁ আমি বেজেৰা চক। এইটো আমাৰ দেৱজ্যোতি এই বুঢ়া ধুমনা হা পিষ্টল লওঁতে আছা নেকি জানো তাক কাৰবাৰ এই আছে দাদা শান্তমান দোকান নেকি শান্তমান দোকান নেকি হা অন্তি পিষ্টল নেকি কি ক এইটো দামে কেইটকা দাম না লুটছে পিছে পাব্লিক দাম পাব্লিক লুটছে এই তাক দেখি দিয়ক একবাৰ এই মোক দিছোঁ একবাৰ বুটলা বেছি আছে নেকি হা আৰু 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 কেনেকুৱা ধৰণৰ 20 টকা দেখিছোঁ আমাক এটা এটা লওঁ চবে কি দাম কিমান এইটো কাৰেণ্টটো জুগু বাপু ৱে কি গ তুই সাংঘাই ভাল লাগছি বেয়া দিবি নেকি মোক কিমান এই যাওঁ তো কি ক দাম কিমান এই যাওঁ আহা পোৱা কি লৈছে দোষ বাকী কি দিয়ে জ্বলছি মাতটো কি মাত আকৌ কিবা পেপু পেপু বড় ভাইছি নেকি চাওঁ মই ফিল্ড দাও ভাল লাগে আকৌ থৈ দি নালকে লবি পুৰা ফিল্ডটো পাবি আৰামত চেষ্টা আছে ন তই ফিল্ডটোৰ কথা কৈছোঁ যেতিয়া তোৰ হাতৰ বেমাৰ চেমাৰ হ'ব এই হাতৰ খৰচ হয় মই এইটো নাজানো কি কেজি প্ৰচিডিং কৰিব লাগছিল নহয় কেজি প্ৰচিডিং একবাৰ চাবি নেকি বেটাৰী নেকি ফিটিং কৰি আছোঁ বৰ্তমান এই চাওঁ তই মেইন দোকানী নেকি আৰু টকচ কি হ'ল টকচ ঘূৰি আছে একদম এইটো সন্ত্ৰাসবাদী আছে তই ল'বি না লোক চাইছোঁ গাইজ পূজা যাব আহিছি হাফ পেণ্ট মাৰি পেলাই এটা নন্দৰ লোকচান হৈছে কোন লৈছোঁ তহঁতে দোকানত বহি আছে চকৰি চাব নাপা এ নাই সেনেকৈ নাই আজি নাই এই চকৰি মাল এই চকৰি চিবলৈ আহিছোঁ চকৰি চাই আহি চকৰি চাব যাওঁ বাবা পূজা চাবাৰী দোকান বহি আছা কিয়া মেচ কৰিছা নেকি ক'ব লগত চকৰি চাওঁ নাই চাইছে চকৰি আছে ভাল লাগছে দোকান গাইছ আহিব এতিয়া চেণ্ডেল জোতা চব আছে
চাউলৰ দোকান দোকান পূজা এইবিলাক মানুহ ইমান নাই ইমান নাথাকে না খালা কাটিছোঁ আজি ইমান মানুহ নাই গাড়ীত যি পূজা চাই ইমান নাই ন কালি হ'ব কিন্তু কালি বহুত মানুহ হ'ব পৰহি হ'ব লাষ্টৰ দিনা পূজাত গাড়ীত মানুহ বহুত হ'ব ইয়াতে ফুল হৈ যায় পূজা এই তোমাৰতো ব্লাৰ হৈছে তোমাৰ বহুত গাড়ীত এতিয়া আমি পূজা হললৈ যাই আছোঁ পূজা হলা দুর্গা মা আছে আকৌ চৌধুৰী ভাই আজি পতা নলাও চাগে কালি পাই ল'ম আৰু আজি আহিলোঁ মানুহ চানুহ নাই দেখোন ওলাইছোঁ লাগে আকৌ যাবা পাই কিবা এটা খাই লওঁ যে খাই লৈ পেলাই ঘৰত যাওঁ আৰু ক'ত খাবি ইয়াতে খাবি নেকি ইয়াতে খাওঁ আৰু গাইছ তালা কি খাবি গাইছ এতিয়া এটা কথা কৈ দিওঁ কালা এতিয়া বঢ়িয়া স্পৰ্টিং লৈ আহিলে দেৰি স্পৰ্টিংটো পাৰ এনে একবাৰ লাগে খুলি নাথাকে অলপমান পিজাৰে চাল দিয়ে স্পৰ্টিং টপ মাল বেলেগ নাখাওঁ আজি পইচা চইচা নানা নাই চিকেন পকৰা এটা আৰু ঘুগনি লৈছোঁ অলপমান এক বাজি খাই পেলাই ঘৰত যাই থাকোঁ তেলা বস্তু চাব লাগিব নহয় আকৌ গাইছ ঘুগনি আৰু চিকেন পকৰি একদম মাৰি দিলোঁ আজি বেছি পইচা চইচা অনা নাই নে এনেই চাম বুলিহে আহিছিলোঁ এনে এনেকৈ কিবা খালোঁ খাই লৈ পেলাই এতিয়া ঘৰত যাওঁ যাই পেলাই আজিতো খেলা আছে জানেই আপোনালোকে খেলা চাম এতিয়া যাব নাপালোঁ বাৰু গুৱাহাটীতে খেলা আছে আমাৰ ইয়াতে খেলা চাব যাব নাপালোঁ টিকেটটো যিটো দাম বাপই নৰা দি টিকেট কিনবে সেইকাৰণে আৰু ঘৰতে টিভিত চাম আৰু টিভিত নাচলিও মোবাইলত চাম ন পইচাকেইটা খৰচ নহ'ল ন যাই পেলাই একদম খেলা চাম বাপই কি বহি আছে কুকুৰ নেজু সঁচা মাত দিলোঁ সেইকাৰণে গাড়ী ঘৰ পালোঁ আৰু বেছি হৈছে 120 মান কিবা গাইছ নিচান দত গেল এতিয়া আমি কালা আৰু মই টপ মাল কালা আৰু মই আহিলোঁ ঘৰত দেখি এই ব্লাৰ হৈ আছে অঁ তাৰপিছত এতিয়া ঘৰত যাওঁ খেলা চাই যাওঁ আৰু পূৰা খেলা চাই পেলাই সোমাই থাকোঁ আৰু ভাত চাই পেলাই আজি এতিয়া গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব গাইছ আজি ভিডিঅ'টো ইমানেই জয় অসম